ৰাজ্যজুৰি এজিৱাইচিপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। লখিমপুৰত দুঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে। লীলাবাৰী কাকৈ ৰাজগড় বিধ্বস্ত পথ মেৰামতিৰ দাবী উত্থাপন কৰিছে। গহপুৰতো এজিৱাইচিপিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ শীঘ্ৰে মেৰামতিৰ দাবী উত্থাপন কৰিলে সংগঠনটোৱে। ফৰলেন নিৰ্মাণৰো দাবী তুলিছে। নাহৰকটীয়া তিতাবৰতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে এজিৱাইচিপিয়ে। আমি বহুবাৰ আবেদন নিবেদন প্ৰশাসনক বা গভৰ্ণমেণ্ট বিভাগক জনোৱাৰ পিছতো আজি প্ৰতি কোনো কাণ খাই নিদিলে। ইলেকশ্যনৰ সময়তহে ৰাজনীতিৰ নেতাসমূহ আহে কেৱল আস্থা দিয়ে আমাক, কিন্তু আজি প্ৰতি কোনো আমাৰ সুফল নাপালোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আয়োজন কৰিছোঁ। বৰহুনা অঞ্চলৰ বিধ্বস্ত পথসমূহ নিৰ্মাণৰ দাবীত আজি অৱস্থান ধৰ্মঘট কৰিছে। বৰহুলা অঞ্চলত প্ৰতিটো পথে বিধ্বস্ত হৈ পৰিছে। তিতাবৰ গড়ালি বৰহুলা সংযোগী পথ, তিতাবৰ বৰহুলা নোৱালী সংযোগী পথ, গাঁৱৰ বিভিন্ন পথসমূহ অতিকে বিধ্বস্ত হৈ পৰিছে। বৰ্তমান বিজেপি চৰকাৰৰ নেতৃত্বাধীন চৰকাৰখনে, কেন্দ্ৰীয় চৰকাৰ হওক বা ৰাজ্য চৰকাৰে হওক, অসমৰ যিসমূহ পথ, বিশেষকৈ বৰহুলাৰ যিসমূহ পথ নিৰ্মাণ কৰিব লাগিছিলে তেনে নিৰ্মাণ কৰা নাই। যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিটো আঞ্চলিক সমিতিয়ে যি কাৰ্যসূচী ৰূপায়ণ কৰিছে, আজি বৰহুলা আঞ্চলিক সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইতিমধ্যে আপোনালোকে জানে যে অসমৰ এটা সন্মানীয় সমষ্টি আছিল তিতাবৰ সমষ্টি, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া সমষ্টি। কিন্তু বিগত সময়ত তেওঁৰ থকা অৱস্থাটো বা তেওঁ যোৱাৰ পিছতো কিন্তু তিতাবৰ অঞ্চলৰ বাট পথসমূহ বিধ্বস্ত হৈ গ'ল, সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ গ'ল। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি বৰ্তমানৰ ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকী আঁতৰি যোৱাৰ পিছত তেওঁ সমষ্টিটোৰ কাৰণে, তেওঁ সমষ্টিটোৰ উন্নয়নৰ কাৰণে তেওঁলোকে কি একো নকৰিব নেকি? আমি প্ৰশ্ন কৰিছোঁ আৰু ইয়াৰ যোগেদি আহ্বান জনাইছোঁ যে তেওঁলোকৰ যি তিতাবৰবাসীক যি এৰাই চলা যি মনোবৃত্তি, সেই মনোবৃত্তি ত্যাগ কৰক আৰু তিতাবৰবাসীৰ ভৱিষ্যতে। আৰু যে খবৰ এইখিনিতে লৈছোঁ, বিৰতি।